बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोङाव थानाय फातेमाबाद साहा बागाननि गेलेग्रा फोथाराव खुंगा 24थि मानाहपरिया रंजालि बैसागु सन्मिलनखौ बैसाग दाननि 29 खालार खालि दिनैनिफ्राय सानसेनि हाबाफारि लानानै मानाहपरिया रंजालि बैसागु सन्मिलन कमिटिनि दैदेननायाव सानसेनि हाबाफारिजों गाजा गोमजा मेहेरगोनाङै खुंफुंनो आखायाव लादों। मानाहपरिया रंजालि बैसागु सन्मिलन कमिटिजों खुंफुंजानाय बे रंजालि बैसागु फोरबो फालिथायाव हारिमु मोनाबिलिखौ बेखेवनानै होयो सालबारि एसडिपिअ सुमेरुन बैश्या आरो मानाहपरिया रंजालि बैसागु सन्मिलनाव बाहागो लाफैगोन मुंदांखा मेथाइ खनगिरि जुबिन गार्ग बिथाङा। ভালে লাগিছে কিন্তু ৰাতিপুৱা অলপমান বতৰটোৱে খেলিমেলি লগাইছিল তো কষ্টৰ মাজতে পৰিপাটিকে অনুষ্ঠান চলি আছে। এতিয়া বতৰটো ভাল লাগিছে, ভাল ৰাতিলৈকে যাতে ভাল হয় তাকে আশা ৰাখিছোঁ। বাকী অনুষ্ঠান চলাত অলপ খেলিমেলি হৈছে যদিও ৰাইজ সমবেত হৈছে, আশা ৰাখিছোঁ ৰাতিও জুবিনৰ অনুষ্ঠান শান্তিপূৰ্ণভাৱে উপভোগ কৰিব। অনুমান কৰিছোঁ আমি জানেই মানে জুবিনৰ প্ৰগ্ৰাম বুলি ক'লে হাজাৰ হাজাৰ মানুহ হ'ব, আমি আশা ৰাখিছোঁ হাজাৰ হাজাৰেই হ'ব, 30,000ৰ ওপৰত মানুহ হ'ব লাগে। তো সেইটো কাৰণে আমি আমাৰ বিহুতলীত কোনো ধৰণৰ বাইক বা কোনো ধৰণৰ গাড়ী প্ৰৱেশ কৰিব দিয়া নাই, বৰঞ্চ আমি দোকান পাহাৰো আজি আমি ফিল্ডৰ ভিতৰত দিব দিয়া নাই, যাতে শান্তিপূৰ্ণভাৱে মানুহখিনি অনুষ্ঠান উপভোগ কৰিব পাৰে তাকেই কামনা কৰিছোঁ। ৰাতিপুৱাৰ পৰা আমাৰ বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ, বহুতকেইটা প্ৰগ্ৰেম ইতিমধ্যে সমাপ্তি ঘটিল। এতিয়া আমাৰ 12বৰণীয়া সাংস্কৃতিক সমাৰোহ চলি আছে। তো আমি ইয়াত বিভিন্ন জনগোষ্ঠীৰ দলসমূহ আমন্ত্ৰণ জনাইছোঁ। বাগৰুম্বা, আদিবাসী নৃত্য, বিহু, গোটেই মানে জাতিৰ কৃষ্টিসমূহ প্ৰদৰ্শন কৰাৰ চেষ্টা কৰিছোঁ। আমিতো নিমন্ত্ৰণ কৰিছিলোঁ, এতিয়া আমাৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসো অহা কথা আছে, তো চিফ ছাৰো অহা কথা আছিলে, কি কৰে এতিয়া আমি নিমন্ত্ৰণ জনাইছিলোঁ। আমি ভাবোঁ খুব শান্তিপূৰ্ণভাৱে চলাব আৰু অসমবাসীৰ বাবে এটা মেছেজ যাব যে মানাহৰ দাঁতিকাষৰীয়া ৰাইজ খুব শান্তিপ্ৰিয় ৰাইজ। তেওঁলোকৰ তাত গৈ পেলাই জুবিন গাৰ্গৰ খুব আপ্যায়িত হৈছে আৰু বিশৃংখল নোহোৱাকৈ শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ প্ৰগ্ৰামসমূহ সুচাৰুৰূপে চলিছে। এটা মেছেজ যাব আজি অল অসমৰ বাবে। আজিতো আমাৰ ৰাতিপুৱাই পতাকা উত্তোলনৰ বাবে বৃক্ষৰোপণ, বিৰছা মুণ্ডাৰ মানে প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, তাৰোপৰি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মাল্যাৰ্পণ, আকৌ আপোনাৰ অপেন ছেশ্যন আছে। তাৰপিছত আমাৰ অসমৰ আমি ক'বলৈ গ'লে হেয়াৰ আমঠুৰ জুবিন গাৰ্গৰ প্ৰগ্ৰাম। অনুৰাগীসকলক আহ্বান কৰিছোঁ শান্তিপ্ৰিয়ভাৱে সুশৃংখলভাৱে কাৰ্যসূচীসমূহ উপভোগ কৰিবলৈ। আজি পলিটিকেল পাৰ্টি চাওক, এইটো পলিটিকেল পাৰ্টি নহয়, আমি বিহু পাতিছোঁ। বিহুত আমাৰ বিভিন্ন ছাইডৰ পৰা মানুহ আহিব, তেওঁলোকে পলিটিক্স কৰে, তেওঁলোকৰ সেইটো বেলেগ কথা। আমি বিচাৰিছোঁ এজন খিলঞ্জীয়া হিচাপে, এজন অসমীয়া হিচাপে অসমৰ বিহুক তেওঁলোকে আঁকোৱালি লওক, ইয়াত কোনো পলিটিক্স নাই। পৰিস্থিতি খুব ভাল, খালি অকণমান প্ৰাকৃতিক দুৰ্যোগ চলি আছে, প্ৰাকৃতিক দুৰ্যোগো হাম কাটিছে। ডেট মিনছ ৱেডাৰো আমাক ছাপোৰ্ট কৰিছে, ৰাইজেও ছাপোৰ্ট কৰিছে, শান্তিপূৰ্ণভাৱে আমাৰ প্ৰগ্ৰাম চলি যাব।